শ্ব'ৰুম এটা অপেনিং কৰিছে কি আহ্বান জনাব পোনপ্ৰথমে মই দলবাৰীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এনেকুৱা এটা সুবিধা কৰিছে ইয়াতে তিনিজনমান ভায়েকে লগ লাগি পেলাই এটা প্ৰচেষ্টা কৰিছে নিজকে সংস্থাপন কৰিবলৈ তাতে মোৰ ভাতৃৰ প্ৰতি আগবঢ়াই মোক ক'লে যোৱাকালি যে এনেকুৱা এখন উদ্বোধন হ'ব আপুনি আহিব মইতো বিৰাট আনন্দিত হ'লোঁ যে যিহেতুকে আজিকালি সকলোৱে গম পাইছে পৰিস্থিতি কেনেকুৱা হৈছে গতিকে নিজকে নিজে সংস্থাপন কৰিবলৈ আজিৰ যুগত বহুত কষ্ট হৈ পৰিছে সেই সময়ত তেওঁলোকে এনেকুৱা এটা প্ৰচেষ্টা লৈছে যে ই ৰিক্সাৰ এখন শ্ব'ৰুম AK এণ্টাৰপ্ৰাইজ বুলি দলবাৰীৰ ঠিক একদম মাজতে খুলিছে আশা কৰোঁ যেনেকৈ বাকীবোৰ ৰিক্সাৰ আৰম্ভ হৈছে যিহেতু আমি গম পাইছোঁ ৰিচেণ্টলি যে এখন ই ৰিক্সাৰ কিছুমান প্লাছ কোৱালিটিজ আছে যেনেকৈ পিছফালটো খুলিব পাৰে বাকীবিলাকত নোৱাৰে বেক কেমেৰা থকা বুলি গম পালোঁ আৰু নিজে অকণমান উঠি চাই গম পাইছোঁ যে বস্তুটো অলপ মজবুত বাকীবিলাকতকৈ তো ভাবিছোঁ যে যাতে গোটেই মৰিগাঁওখনতে তেওঁলোকে যিটো প্ৰচেষ্টা আৰম্ভ কৰিছে সকলোতে যাতে মানুহে আঁকোৱালি লৈ পেলাই তেওঁলোকক যাতে আগবাঢ়ি যাবলৈ সকলোৱে সমৰ্থন জনায় এইখিনি আৰু ধন্যবাদ পৰৱৰ্তী দলবাৰীত এটা আপোনালোকৰ এক্সাইডৰ যি আছিলে ৰিক্সাৰ শ্ব'ৰুমো আজি অপেনিং হৈছে আপুনি ডিষ্ট্ৰিবিউটৰ কি মৰিগাঁৱত এই ডিলাৰটো হোৱাৰ কাৰণে মই যথেষ্ট আনন্দিত হৈছোঁ কাৰণ এইটো 1.5 বছৰ আমি অপেক্ষা কৰাৰ পিছত আজিৰ দিনটো পালোঁ ইয়াৰ মালিকৰ যিটো ডিলাৰৰ মালিক তেখেতৰ কৰ্মসূত্ৰে মই লগ পাইছিলোঁ আৰু চাহ চিনাকি হৈছিল তাৰপিছত তেওঁ গম পাইছিল যে মই এই এক্সাইডৰ ই ৰিক্সাৰ কাম কৰোঁ তেতিয়া তেওঁ কথা পাতি আগবাঢ়িলে কথাখিনি আগবঢ়াৰ পিছত মই 1.5 বছৰ অপেক্ষা কৰিলোঁ ইয়াৰ এই গাড়ীখন আমাৰ আপাৰ আছামত বা লোৱাৰ আছামত বা মিডিল আছামতে হওক যথেষ্ট আগবাঢ়ি গৈছে বিক্ৰীটো কাৰণ কিয় ইয়াৰ যিখিনি ফিচাৰ্ছ আছে অন্য ৰিক্সাতকৈ বহুত বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ আপোনাৰ গাড়ীখনৰ বিষয়ে যদি ক'ব যাওঁ সংক্ষিপ্ততে আপোনাৰ ধৰক ইয়াত টাচ স্ক্ৰীন আছে টাচ স্ক্ৰীন কোনো ৰিক্সাত নাই এইটো 4চকীয়া গাড়ীত থাকে তাৰপিছত আপোনাৰ ধৰক ইয়াৰ ইঞ্জিন মটৰ যিটো কয় বা এইটো পিছফালে আছে ভলভো গাড়ীৰ নিচিনা তাৰোপৰি আপোনাৰ ইয়াতে ধৰক পিছফালৰ এইখন ছিটটোৰ পিছফালৰ যিখন কাভাৰ আছে গোটেইখন খুলি দিব পাৰি কিছু বস্তু নিয়াৰ কাৰণে লাগেজ হওক বয় বস্তু হওক বা দীঘল বস্তু হওক টিংপাত এইবিলাক নিয়াৰ কাৰণে কেতিয়াবা ধৰক সেইটোও এটা সুবিধা আছে বহুত ৰিক্সাত এইটো সুবিধা নাথাকে পেচেঞ্জাৰৰ কাৰণেই থাকে ইয়াত পেচেঞ্জাৰ প্লাছ বস্তুৰ কাৰণে সুবিধাটো আছে আৰু ফিচাৰ্ছ বুলি ক'লে ইয়াতে আপোনাৰ ধৰক LED লাইট দিয়া গৈছে সম্পূৰ্ণ LED লাইট গাড়ীখনত যেন বেটাৰীটো মাইলেজটো বেছি পায় সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল কি এক্সাইড বেটাৰী কোম্পানী এটা যিটো 75 বছৰ পাৰ কৰিছে ভাৰতত এই বেটাৰী কোম্পানীটোৱে এই গাড়ীখন উলিয়াইছে এক্সাইড কোম্পানী আৰু ভাৰতত একমাত্ৰ এটাই কোম্পানী যাৰ বেটাৰীও নিজৰ গাড়ীও নিজৰ বাকী আপুনি যিমান ই ৰিক্সা আছে তেওঁলোকৰ হয় কাৰোবাৰ ই ৰিক্সা আছে বেটাৰী বেলেগৰ পৰা লৈছে কাৰোবাৰ বেটাৰী আছে ই ৰিক্সা বেলেগৰ পৰা লৈছে কিন্তু একমাত্ৰ এইটোৱে কোম্পানী যাৰ বেটাৰী আৰু ৰিক্সা এটা কোম্পানী উলিয়াইছে য'ত কোনেও কাকো দোষ দিব নোৱাৰে কেতিয়াবা কি হয় ই ৰিক্সাখনৰ কাৰণে বেটাৰীক দোষ দিয়ে বেটাৰীৰ কাৰণে ই ৰিক্সাখনক দোষ দিয়ে গাড়ীখনৰ মেকানিকেল পাৰ্টটোক দোষ দিয়ে এইটো ইয়াত নহয় ইয়াত কিয় এটাই কোম্পানী বাকী মানুহে আঁকোৱালি লৈছে আৰু ফ্ৰণ্টেজটো আমাৰ সম্পূৰ্ণ অটো ছিষ্টেম ইয়াৰ আচলতে যি প্ৰাইচ কেনেকুৱা ছিষ্টেম কিমান প্ৰাইচটো জেগালৈ অলপ বস্তুটো ফ্লাকচুৱেট হয় আপ এণ্ড ডাউন হয় ধৰক বেছি আঁতৰলৈ যেতিয়া ইয়াৰ কেৰিং চাৰ্জটো হয় তাৰ দামটো অকণ পাৰ্থক্য হয় কিন্তু এটা 1,70,000 ধৰক আমি গাড়ীখনৰ দাম নহয় 1,70,000 কাগজে পত্ৰই আমি অন ৰোড প্ৰাইচ ৰাখিব পাৰিম বুলি ভাবিছোঁ এতিয়া মৰিগাঁৱত কষ্টিংটো কি আহে আমাৰ খৰচটো কি আহে সেইটো চাই আৰু আমি অলপমান বস্তুটো ইফাল হ'ব পাৰে কিন্তু ষ্টেণ্ডাৰ্ড ৰেট 1,70,000 কেছত সুবিধাও আছে খুব সোনকালে ফাইনেন্সৰ সুবিধাটো ইয়াতে উপলব্ধ হ'ব 2 এদিনতে